এয়া হৈছে আমাৰ তাৱৈ ছোৱালী মাইনাবা আৰু এয়া হৈছে ভিনদেউ। তাৰপিছত আমি যিহেতু মাতো আৰু মই আজি নাৰায়ণপুৰলৈ আহিছিলোঁ, এয়া মাইনাবাৰ ছোৱালী আৰু এয়া হৈছে ভিনদেউৰ ভায়েকৰ ছোৱালী। আমি মানে গোটেইকেইটা ফুৰিব গৈ আছোঁ। যিহেতু নাৰায়ণপুৰখন আগতে ফুৰা নাই আৰু ইয়াতে ফুৰিবলগীয়া বহুত জাগা আছে, যিহেতু মাধৱদেৱৰ বাৰ্থ প্লেচ হয়। আৰু আমি প্ৰথমতে আহিলোঁ মাধৱদেৱৰ জন্ম ঠাই নতুন ভাগ যোন ভাগ বনাইছে তালৈ আহিলোঁ। আৰু ভিনদেউৱে মানে দেখাই আহি আছিলে, এইভাগ নতুন ভাগ আছিলে। তাৰপিছত পৰিৱেশটো খুবেই ধুনীয়া, ইয়াতে পুখুৰী এটা আছে, তাৰপিছত নামঘৰো আছিলে। তাৰপিছত আমি এয়া দ্বিতীয়তে আহিলোঁ, মানে মেইন যোন ভাগ আছে জন্মস্থান মাধৱদেৱৰ, তালৈ আহিলোঁ। এইটো হৈছে লেটেকু পুখুৰী। তাৰপিছত পৰিৱেশটো দেখিছে নহয়, খুবেই ধুনীয়া। আৰু ইয়াতো এভাগ নামঘৰ আছে আৰু এইটো চাইডে যোনটো নামঘৰ আছে এইটোত ভাওনা শিকাই আছিলে আমি যাওঁতে। তাৰপিছত এয়া চাওক কিমান ধুনীয়াকৈ ডাঙৰকৈ বনাই থৈছে। তাৰপিছত এইটোৱে হৈছে মেইন যোনটো মহাপুৰুষগৰাকীৰ মানে জন্মস্থান বুলি কোৱা হয়। আৰু এইটো হৈছে পাটনাথ, মানে এয়া পোৱা গৈছে আৰু এয়া ঘৰটো মানে বনাই থৈছে। আৰু এয়া কুঁৱা, তেতিয়াৰে দিনৰে কুঁৱা হয়। পানীখিনি ইমানেই চাফা আছিলে ন। আৰু এইজোপা হৈছে তেতিয়াৰে দিনৰ গছ। আৰু মানে ভিনদেউৱে আমাক গোটেইখিনি বুজাই গৈ আছিলে। আৰু এয়া ভিনদেউ। তাৰপিছত আমি নেক্সট লোকেশ্যনটোলৈ গৈ আছোঁ। এয়া আহিলোঁ বুদ্ধিষ্ট টেম্পল, গল্ডেন পাগোডা বুলি কোৱা হয়। আৰু ইয়াতে আহিলোঁ, ফটো চটো উঠিলোঁ ধুনীয়াকৈ সকলোৱে। তাৰপিছত এয়া নেক্সট আহিলোঁ কলাক্ষেত্ৰ, মাধৱদেৱ কলাক্ষেত্ৰ। ইয়ালৈ আহোঁতে মানে সন্ধিয়াই হৈ গৈছিলে। আৰু চাওকচোন ইয়াৰে পৰিৱেশটো খুবেই ধুনীয়া। আৰু ইয়াতে মাধৱদেৱৰ মানে ৰচনা কৰা বিভিন্ন ধৰণৰ পাণ্ডুলিপিবোৰ সংগ্ৰহ কৰি ৰখা হৈছিলে। আৰু তেওঁৰ মানে বিভিন্ন বস্তুবোৰ মানে সংগ্ৰহ কৰি ৰখা হৈছিলে। তাৰপিছত সেইবোৰো চালোঁ, মানে সেইবোৰ বাৰু ভিডিঅ' কৰিব নিদিয়ে। তাৰপিছত এয়া পৰিৱেশটো চাওক। আৰু এভাগ নামঘৰ এভাগো আছে ইয়াৰ ভিতৰতে। আৰু এয়া ককাজনে চাওকচোন ইমান ধুনীয়াকৈ বনাই থৈছে বিক্ৰী কৰিবৰ কাৰণে। তাৰপিছত ইয়াতে অৰ্কিড হাউচো আছে এটা। তাৰপিছত এয়া মানে চিলড্ৰেন পাৰ্ক এখনো আছে। আৰু চাওকচোন ৰাতিৰ ভিউটো, লাইটিং কৰি থওঁ ইমান ধুনীয়া। আৰু শেষত আমি মানে বহুত ফটো উঠিলোঁ আৰু সকলোৱে মিলি। আৰু এয়া ফটোবোৰ এয়া লাষ্টত এড কৰি দিছোঁ। এয়া মাইনাবাৰ টিকলি আৰু এয়া ছোৱালীজনী। আৰু এয়া মই ফটো কেইখনমান দি দিলোঁ লগতে। বাকী বহুত ভাল লাগিলে। আৰু মাইনাবা আৰু ভিনদেউক থেংক ইউ, যিহেতু এইবাৰ ফাৰ্ষ্ট টাইম গৈছিলোঁ, নাৰায়ণপুৰখন ঘূৰা নাছিলোঁ। আৰু ইমানেই আৰু ভিডিঅ'টো, বাই বাই।